নমস্কাৰ, আপোনালোকে বাৰু ৰাস্তাৰ মাজত চোতাল দেখিছেনে? এইটো মই এতিয়া বৰ্তমান য'ত আছোঁ এইটো হৈছে লাহৰীঘাট বুঢ়াগাঁৱৰ মেইন ৰাস্তা হয় এইটো। তো চিধা গ'লে এইফালেদি বুঢ়াগাঁও পাইগৈ, এইফালে লাহৰীঘাট আছে। তো মই নগাঁৱৰ হৈ পেলাই লাহৰীঘাট হৈ পেলাই এতিয়া মই বুঢ়াগাঁও গৈ আছিলোঁ। তো ৰাস্তাৰ মাজত এখন চোতাল দেখিলোঁ, দেখি বহুত হাঁহি উঠিছে। তো ভাবিলোঁ যে আপোনালোককো অকণমান দেখাওঁ নেকি সেই চোতালখন, ৰাস্তাৰ মাজত চোতালখন। ব'লকচোন অকণমান ৰাস্তাৰ মাজত আপোনাৰ চোতালখন দেখাই দিওঁ। এইখনেই হৈছে ৰাস্তাৰ মাজৰ চোতাল। চাওক, এইফালে এটা পুখুৰী আছে ডাঙৰ, এখন দলং। তো এইটো চিধা গৈছে এইফালে লাহৰীঘাট, এইফালেদি গৈছে বুঢ়াগাঁও মেইন ৰাস্তা, মেইন ৰোড হয় দেই, এইটো মেইন ৰোড হয়, এইটো মেইন ৰোড হয়, লাহৰীঘাট আৰু বুঢ়াগাঁৱৰ মেইন ৰোড হয়। তো এইখনেই হৈছে ৰাস্তাৰ মাজৰ চোতাল। চাওক, এক চাইডে একদম ৰাস্তা ব্লক কৰি পেলাই এইফালে মাকৈ এইবিলাক মাৰি আছিলে। মাকৈ এক চাইডে পূৰা মেলি থৈ দিছে ৰ'দত শুকুৱাবৰ কাৰণে। তো মই দেখাই আছোঁ ৰাস্তাৰ মাজৰ চোতালখন, মই দেখাই দিছোঁ অলপ আপোনালোকক। এইখন হৈছে ৰাস্তাৰ মাজৰ চোতাল। ইয়াত ধুনীয়াকৈ আপোনালোকে যদি পাৰে তেনেকৈ কৰিব। কি ধুনীয়া, এইটো মেইন ৰাস্তা হয় দেই। এইটো এইফালে এতিয়া গৈ আছে বুঢ়াগাঁও, ছাইডতে হৈছে এইটো পুখুৰী। এনেই ৰাস্তাটো সৰু, আৰু ৰাস্তাটো সৰু কৰি দিলে। এইটো দেখিছে, ৰাস্তাটো সৰু কৰি দিলে। মজা মজা, ৰাস্তাৰ মাজৰ চোতাল, দলঙৰ ওপৰত পূৰা একদম মাকৈ মেলি এইবিলাক কৰি আছে। তো চোতালখন কেনেকুৱা লাগিছে আপোনালোকে জনাব নিজেই, মই বিশেষ একো নকওঁ, খালি মোৰ চকুত পৰিলে কাৰণে মই আপোনালোকৰ কাৰণে দি দিছোঁ ভিডিঅ'টো। চাব, জনাব। এটা ব্যস্ত ৰাস্তা দেই, এইফালেদি পূৰা লাহৰীঘাট গৈছে, এইফালেদি পূৰা বুঢ়াগাঁও গৈ আছে। ৰাস্তাটো বহুত সৰু, অহা যোৱাত বহুত অসুবিধা হয়। ছাইডতে পূৰা ডাঙৰ ডাঙৰ পুখুৰী, এই সৰু ৰাস্তাটোৰ মাজতে আকৌ দলংখনৰ মাজত পূৰা মাকৈ মেলি দিছে, এক চাইড বন্ধ কৰি। কেনেকুৱা ধৰণৰ মানুহ মই বুজি নাপালোঁ, সেইকাৰণে দিছোঁ আপোনালোকে চাব। কিমান মাকৈ দমাই দমাই ৰাখি দিছে ছাইডত, পূৰা দমাইছে। এইফালে পূৰা একদম এক চাইড ৰাস্তা ব্লকে কৰি দিলে, বন্ধই কৰি দিলে এইফালে। মানে কাৰোবাৰ যদি মানে চোতাল নাই, তেতিয়া আপোনালোকেও তেনেকৈ ৰাস্তাৰ মাজতে মেলি থ'ব পাৰিব বুলি মই ভাবিলোঁ। সেইকাৰণে আপোনালোকক দেখাই দিছোঁ, হাঁহি উঠিছে বহুত, কি ক'ম।